কিতাপ নথকা জাতিক গামোচাই বচাব নোৱাৰে। মানুহ চৰাইৰ দৰে হ'ব লাগে, কাৰণ ই মন্দিৰতো পঢ়িব পাৰে, মছজিদতো পঢ়িব পাৰে, গীৰ্জাতো পঢ়িব পাৰে, আনকি নামঘৰতো। ফুলবোৰ নিচিঙিবা, গছে কষ্ট পায়। মই অতীতৰ কথা নাভাবোঁ, মই সদায় ভৱিষ্যতৰ কথা ভাবোঁ। যাৰ পৰা একো শিকিবলগীয়া নাথাকে তাক ছাৰ বুলি নামাতিবা। সদায় নিজৰ কামটো গুৰুত্ব দিব, পইচা নাচাব, সময়ত পইচাই পিছত দৌৰিব। গছজোপা দেখিবলৈ বৰ ধুনীয়া, কিন্তু শিপাহে জানে বগাবলৈ কিমান টান। মানুহক দুখ দি ঈশ্বৰক পূজা কৰি লাভ নাই। দুখীজনৰ মুখত হাঁহি বিৰিঙাব পাৰিলেই ঈশ্বৰক সেৱা কৰা হয়। কিছুমান টকাৰ ধনী, কিছুমান মনৰ ধনী, মই মনৰ ধনী। মই ইটাবোৰক বিশ্বাস কৰোঁ, অট্টালিকাক।